বেংগলী চেনেলত সম্প্ৰচাৰিত হৈ থকা বেহাবাৰী আউটপোষ্টৰ বীৰ বিক্ৰমৰ অতিকৈ ভাল খবৰটো বাৰু আপোনালোকে পালেনে? জনপ্ৰিয় অভিনেতাজনৰ ভাল খবৰটো বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, বেহাবাৰী আউটপোষ্টত অভিনয় কৰা বীৰ বিক্ৰমৰ আছে এটি ভাল খবৰ। বীৰ বিক্ৰম ওৰফে বিদ্যুৎ শইকীয়াৰ ভাল খবৰটো পালে আপোনালোকৰো বহুত বেছি ভাল লাগিব। ভাল খবৰটো হৈছে যে তেওঁ দেউতাক হ'ল। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁ আৰু তেওঁৰ পত্নী লৈ যাইছিলোঁ বহুত শুভকামনা। পিছে সন্তানটি ল'ৰা সন্তান নে কন্যা সন্তান এতিয়ালৈকে আমি জনা নাই। যেতিয়া আমি জানিম নিশ্চয় আপোনালোকক অৱগত কৰিম। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেনে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।